হেল্ল' বন্ধুসকল, কি খবৰ আপোনালোকৰ? মই তুলন, আপোনালোকে চাই আছে তুলন জ্যোতি ভক্স। আজি মানে এটা ট্ৰেইন জাৰ্ণি সফৰ মানে ট্ৰেইন যাত্ৰা এটা আৰম্ভ কৰোঁ বুলি মানে দৌৰি আহিলোঁ যে ভাগৰ হৈ আছে। চ' আজি আমি হাৰমতি ৰেল ষ্টেচন আছিলোঁ। হাৰমতি মানে জংচন হয় এইটো। মানে আমি এতিয়া TSK মানে তিনিচুকীয়া ভিষ্টা যোনখন এক্সপ্ৰেছ হয় সেইখনত আমি মানে তিনিচুকীয়ালৈ যাম। চ' ট্ৰেইন আহিব, আমি ৰাতিপুৱা 5টা বজাতে আহি টিএনগু ষ্টেচনত উপস্থিত হ'লোঁ। চ' ট্ৰেইনখন আহক, তাৰপিছত ভিডিঅ'টো কণ্টিনিউ কৰি যাম ব'লক। আজি মজা ধামাকা চাঠিব দেই। হেল্ল' বন্ধুসকল, এই ট্ৰেইন ষ্টেচন চাই লওক, আমি এবাৰ যাত্ৰা আৰম্ভ কৰিম। এইটো দেখিছে ফাষ্টেগক হৈ পিন্ধি আহিছোঁ। হা আজি কোনে পায় আৰু এইটো চম্পক চা, হাঁহি চাব এটা হাঁহি এটা দিব চাব দেই। বেয়া হাঁহি মাৰে এই বন্ধুসকল, আহি গ'ল দে আৰু এখন চাক আহি গ'ল। ট্ৰেইন আহি গ'ল আৰু এতিয়া ট্ৰেইনত চাফাৰটো কৰিম হা। ট্ৰেইনখন আহি পাই গ'লহি। ইয়াহু তাতে হ'ব মোৰ দাবাটো। অঁ দে আহি গ'ল দে, হ'ব দিয়ক আমি উঠি লওঁ ট্ৰেইনত আহক। হেল্ল' বন্ধুসকল, ষ্টেচনত মানে ট্ৰেইনৰ ইঞ্জিনটো যে চেঞ্জ কৰে তেনেকৈ লগাই জানে নাই? এনেকৈ ইয়াত লগাই দিয়ে, সেইডাল খুলি দিয়ে খাটাককৈ, তাৰপিছত খুলি পিনি ট্ৰেইনখন এইফালৰ পৰা আহে আৰু একদম লগাই দিয়ে খটাংকৈ। আৰু ভিডিঅ' চিডিঅ' কৰিব নিদিব চাগে এইটো লগাওঁতে। বন্ধুসকল মানে এই আমাৰ এইবিলাক ভিডিঅ' কৰিব নিদিলে মানে হেৰিও মানে ট্ৰেইনখন লগাই যেনেকৈ কিবা কাৰণত নিদিলে। ব'লক আমি ট্ৰেইনৰ চিটতে বহোঁগৈ। AC ডাব্বাত কাটিছোঁ ব'লক, দেখুৱাই নাই ৰুমটো, ব'লক দেখা দিওঁ দিয়ক। এইটোৱে আমাৰ দবাটো আৰু দবাটো ভালেই আছে। AC চেয়াৰ ভালেই আছে। এখন ডিছপ্লে দেখিছে নাই? আৰু ইয়াত বহি থ'বলৈ জেগা আছে, এখন খাব পাৰি কিবা কিবি। ইয়াত এইফালে কাষত চম্পক বহিছে, সেইটোও ভিডিঅ' কৰিছে। ইও বেটা কম নহয় দে আৰু। এনেকৈ আমি ট্ৰেইনত উঠি আহি আমি লখিমপুৰ ৰেল ষ্টেচন পাই গ'লোঁ। এখন জাতীয় পতাকা দেখিছে নাই? একদম বহুত ডাঙৰকৈ লগাই দিছে, সেইকাৰণে ভাল লাগে আমাৰ লখিমপুৰ। দিছ ইজ লখিমপুৰ, জাতীয় পতাকা সন্মান দিছে। আৰু আমি এতিয়া নামো কিবা কিবি পায় নেকি দোকান চোকানত, খাই বৈ লওঁ, হয়নে নহয়? ব'লক। হেল্ল' বন্ধুসকল, আমি ভূষণ দাক লগ পালোঁ। ভূষণ পাঠকক লগ পালোঁ। চলো ব'লক, ভূষণ পাঠকক লগ কৰি থওঁ। ভূষণ পাঠক ব'লক এইফালে আমাৰ AC ডাব্বাত আছে ব'লক। এই ট্ৰেইনত যে চিঞৰি থাকে বাদাম এয়া বাদাম পেকেট খালোঁ। আৰু এই ডিছপ্লেখনেদি ধুনীয়া নাজাৰা উপভোগ কৰি আছোঁ। মজা লাগিছে ৰে। হা ট্ৰেইনটো কমফৰ্টেবল হয় আচলতে, গম পাইছে নাই? একদম এইফালে ভূষণ দা শুই আছে, টোপনিত ক'বই নোৱাৰে বেটা। মই বাদাম খাই গৈ আছোঁ। হেল্ল' বন্ধুসকল, আমি মানে এতিয়া দেখিছে নাই ক'ত আহিছোঁ? ট্ৰেইনৰ দৰ্জাৰ ওচৰত ৰখি আছোঁ। ট্ৰেইনত থকাটো ভাল নহয় আৰু তথাপিও ৰখিছোঁ আৰু দেখিছে নাই? ট্ৰেইন দেখিছে এইফালে ৰ'ব, দেখাই দিওঁ অকণমান। ৰিক্স বহুত ৰিক্স দেই ভাই, ভালকৈ এই দেখিছে আমি ট্ৰেইনত গৈ আছোঁ। এইফালে চম্পক আছে, এইফালে মই আৰে আমাৰ ভূষণ দা বহি আছে। ব'লক ভূষণ দাৰ ওচৰত যাম ৰ'ব। হ'লেও অকণমান ডিষ্টাৰ্ব কৰা নাই, কিবা কিবি কাম কৰি আছে ৰ'ব। চম্পা মই হাঁহি নোলায় ইয়াৰ বোলে, হাঁহিয়ে নোলায়। আমি ক'ত চলিছে নাই বোলে হা 200ত গৈ আছে ট্ৰেইন গৈ আছে। এইফালে মই আছোঁ, চাই থাকক আপোনালোকে ভিডিঅ'টো। মই ডিছপ্লেখনৰ ওচৰত পৰিলোঁ না, ভালেই হ'ল। ধুনীয়া নাজাৰা উপভোগ কৰি আছোঁ। এইফালে বহি আছোঁ, আমি গৈ আছোঁ ব'লক। এনেকৈ আমি আহি পাই গ'লোহি বগীবিল দলং। বগীবিল দলঙৰ তলেদি গৈ আছোঁ, ওপৰেদি গাড়ী যায় জানে নহয়, তলেদি ৰেল যায়। তো বগীবিল দলং পাই গ'লোহি আৰু এতিয়া গৈ আছোঁ খটক ঝক পপত। বগীবিল এই ব্ৰহ্মপুত্ৰ নদীখন বহুত ডাঙৰ চাগে দেই, মা কছম বে, ইমান ডাঙৰ নহয় নদীখন। আপোনালোকে ওচৰত আহিলে গম পাব, বহুতেই দেখিছে বাৰু ব্ৰহ্মপুত্ৰ। হেল্ল' বন্ধুসকল, আমি এতিয়া ডিব্ৰুগড় ৰেল ষ্টেচন পাই গ'লোঁ ন সম্ভৱ। আমি এতিয়া ডিব্ৰুগড় ৰেল ষ্টেচনত আছোঁ। এইটো ৱেলকাম টু ডিব্ৰুগড় লিখা আছে ৰ'ব, দেখাই আছোঁ। বাদ দিয়কহে ডিব্ৰুগড় ৰেল ষ্টেচন দেখিয়ে থাকে চবেই আহিলে। বাদ দি এতিয়া ডিব্ৰুগড়ক বাই দিলোঁ। ডিব্ৰুগড় ৰেল ষ্টেচনক একদম বাই। এইফালে ট্ৰেইন কাষত ৰখি আছে, এইটো ময়ো বহি গৈ আছোঁ। এইফালে ডিছপ্লেখনৰ ওচৰত পৰি বহুত ভাল লাগিছে সঁচাকৈ দেই। এই তেনেকুৱা আকৌ নেক্সট বাৰ আহিলে এনেকুৱা দবালৈ যাম, ভাল লাগিছে। চ' বাই ডিব্ৰুগড়। এতিয়া তিনিচুকীয়া ডিষ্ট্ৰিক্টত সোমাই গ'লোঁ। ব'লক ভূষণ দাৰ লগত আমি কথা পাতি আহোঁ। ভূষণ দাৰ লগত ভূষণ দা লাষ্ট টাইম আৰু দিয়া পালোহি আৰু লগ পাই ভাল লাগিলে। আকৌ কেতিয়াবা লগ পাম, আকৌ বা কেতিয়াবা লগ পাওঁ, কেতিয়াবা দেখা হওঁ। ভূষণ দাক লগ পাই ভাল লাগিলে। মোৰ ইমান ডাঙৰ চেনেল নহয়, তাৰপিছত আকৌ কেতিয়াবা লগ পাম। ইউটিউবাৰজন লগ পাই আজি ভাল লাগিলে মনটো। প্ৰিয় ইউটিউবাৰ এজন লগ পাই গ'লোঁ, ভাবিলোঁ মনটো বহুত আনন্দ লাভ কৰিলে। লাষ্ট টাইম দেই ভূষণ দা, হেপী জাৰ্ণি। আৰু পালোহি আৰু এতিয়া ভূষণ দাও এতিয়া নামিব, ময়ো নামিম। বহিছোঁ দুইটাই, ভাল লাগিলে ট্ৰেইন ভাল লাগে। ট্ৰেইন জাৰ্ণিটো ভাল লাগে, ট্ৰেইন জাৰ্ণিটো মানে ভাল লাগে কিবা এটা। এইবিলাক বাছ জাৰ্ণি এইবিলাকতকৈ
তুমি এতিয়া নীলাক্ষী বা ফালে যাবা ন আকৌ কেতিয়া ৰিটাৰ্ণ হ'বা ঘৰলৈ ভালেই লাগিলে এতিয়া তোমাক লগ পাই আকৌ কেতিয়া দেখোঁ ঠিক নাই আজি ঘপকৈ দেখা মোৰ ইউটিউবতহে দেখি থাকোঁ তোমাক ন এনেকুৱা ছ'চিয়েল মিডিয়া এনেকুৱা এপছবিলাকত দেখি থাকোঁ আজি এয়া আমাৰ ভূষণ দাই মানে ইউটিউবৰ কাৰণে ব্লগ বনাই আছে আইফোনেদি আমাৰ আৰু কি আৰু এণ্ড্ৰইড ফোনে আৰু কেমেৰা কোৱালিটি হেভি বে মই পূৰা এটা আইফোনটোকে চাই আহিছোঁ ভূষণ দা ভাগৰ বাপৰে বা এতিয়া আমি নামো আৰু এতিয়া তো আমি ভূষণ দালত গৈ আছোঁ এয়া ভূষণ দা আগত গৈ আছে তো সম্পৰ্ক আৰু মই আমি বাহিৰত মাৰিমগৈ ব'লা দা থাকা দেই অঁ বাই 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 এতিয়া ভূষণ দাক বাই বাই দিলোঁ আমি যাওঁ ব'লক সম্ভৱ ভূষণ দাক লগ পাই কেনেকুৱা লাগিলে ব'লা এই বন্ধুসকল আমি এতিয়া ট্ৰেইনৰ পৰা নামি পিনি মানে বাছ ষ্টেণ্ডলৈকে টেম্পু এখন ল'লোঁ ব'লক এতিয়া টেম্পুত গৈ আছোঁ কিবা এটা খাই লওঁগৈ ভোক চোক লাগিছে হোটেল এখন বিচাৰি এতিয়া ভাত চোতাই লৈছোঁ দেই বহুত একদম ভোক লাগি আছিলে যে এইটো চম্পকো এইফালে ভাত চোতাই লৈছে আৰু মই ভাত চোতাই লৈছোঁ এতিয়া বেছি নাই আলু পিটিকা পাপৰ দালি কিবা চব্জি আছে ইয়াতো এনেকুৱা আলু চব্জি নে কিহৰ চব্জি এটা আছে ইমানে বাছ তো খাই লওঁ আজি ভিডিঅ'টো ইয়াতে এণ্ড কৰিছোঁ বাই বাই